কৃষকৰ তেজেৰে ৰাঙলী কৃষি পথাৰ বাক্সাৰ হৰহৰীয়াত তীব্ৰ উত্তেজনা শ কৃষকৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী অৰ্ধসামৰিক বাহিনী নিজৰ ভূমিৰ প্ৰাপ্য মূল্য বিচাৰি অহা প্ৰতিবাদী কৃষকৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক আৰু তাৰ পিছত কৃষকৰ তেজেৰে ৰাঙলী হৈ পৰিল বাক্সাৰ হৰহৰীয়াৰ কৃষি পথাৰ নিজৰ ভূমিৰ প্ৰাপ্য মূল্য বিচৰা কৃষক আৰু আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যনৰ মাজৰ সংঘাতৰ চূড়ান্ত ৰূপ কৰ্পোৰেশ্যনে মোতায়েন কৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে কৃষকৰ সংঘাত আৰু বাক্সাৰ হৰহৰীয়াত এনেদৰে কৃষকৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক প্ৰয়োগ কৰা হৈছিল কন্দুৱা গেছ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোবত আহত হ'ল অৰ্ধশতাধিক কৃষক কিন্তু কৃষকৰ ওপৰত কিয় এই বৰ্বৰ আচৰণ কিয় প্ৰতিবাদ কৰিবলৈ আহিছিল হৰহৰীয়াৰ কৃষক চালাকাটিৰ পৰা ৰঙিয়া সংযোগী উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক টাৱাৰ নিৰ্মাণৰ বাবে আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যনে কৃষকৰ কৃষিভূমি অধিগ্ৰহণ কৰিছিল কিন্তু আজি পৰ্যন্ত আদায় দিয়া নাই ভূমিৰ মূল্য আৰু সেই ভূমিত বৈদ্যুতিক তাঁৰ সংযোগ কৰিবলৈ অহা কৰ্পোৰেশ্যনৰ কামত বাধা দিলে ক্ষুব্ধ কৃষকে আৰু তেতিয়াই কৃষকৰ দাবীলৈ কৰ্ণপাত নকৰি খাটি খোৱা কৃষকৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ৰাইজৰ এটা দাবী আছিল যে কি আমাৰ সম্পত্তিখিনি আপোনালোকে ব্যৱহাৰ কৰি কৰক কিন্তু আমাক উচিত ক্ষতিপূৰণটো আদায় দিয়ক বিগত 4 দিন ধৰি এনেদৰেই প্ৰতিবাদ অব্যাহত ৰাখিছিল কৃষক ৰাইজে কিন্তু আজি সংঘাতে ল'লে চূড়ান্ত ৰূপ এনেদৰে কৃষিভূমিত বেনাৰ আৰি প্ৰতিবাদী ৰাইজক বেআইনী আখ্যা দিলে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে আৰু তাৰ পিছতেই লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ আৰু ভূমিৰ মূল্য বিচাৰি প্ৰতিবাদ কৰিবলৈ অহা অৰ্ধশতাধিক কৃষক আহত হ'ল এই লাঠি চালনাত মুঠৰ ওপৰত কৃষকৰ তেজেৰে ৰাঙলী হৈ পৰিল হৰহৰীয়াৰ কৃষিভূমি বাক্সাৰ হৰহৰীয়াৰ পৰা ধ্ৰুৱ শৰ্মা নিউজ লাইভ